हेलो एवरीवन मैं मोनालिसा मोर नतुन एटा भिडिओ आपनालोকক पुनरबार स्वागतम जनाइছো। আজি হৈছে দশमी আৰু তাকে এতিয়া ওলাইছো। মোৰ বাৰু ওলাই হৈ গল, মাহতৰ ওলাবলৈ বাকি আছে। মোৰ যেটো ওলাই হৈ গল ভাবিলো যে ভিডিওটো আৰম্ভ কৰো। এবাৰ যে একেবাৰে পূজা লগাই নাই গম পাইনে। লাহে লাহে এবাৰ গোখানিবোৰ নি আছে। আমাৰ ঘৰৰ পৰা বহুত বেছি দূৰ নহয়, যত মানে গোখানি আউটাই তালৈকে আমি খোজকাঢ়ি যাম। ভণ্টিহঁতে আহি পালেহি, মা ওলাই আছে, মা ওলাই হোৱা নাই। মা ওলাই হলে আমি গোটেইখিনি একেলগে যাম। আৰু বাকি আজি বতৰটো ধুনীয়া কৰিছে। কালি বাৰু ৰাতি বৰষুণ দিছিলে, আজি বতৰ ভাল কৰিছে, যেটো ভালে লাগিছে। আৰু ৰ'দ দিলেহে মানে অকমান ভাল লাগে। অকমান ষ্টাইলো কৰি লৈছো, কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই। আৰু পূজাৰ ভিডিঅ'বোৰ ভাবিছো লাহে লাহে দি যাম। এইটো ভিডিঅ' মানে কেতিয়া দিব পাৰো ঠিক নাই, যিহেতু অষ্টমীৰ ভাওনাৰ ভিডিঅ'খিনি দিবলৈ আছে। বাকি লাহে লাহে দি যাম, ভিডিঅ'বোৰ আপোনালোকে চাই যাব। এতিয়া ওলাইছো দেখিছে নহয়, মানুহ বাৰু অকমান দেখিছো ৰাস্তাত। বাকি একেবাৰে তাত গৈ আপোনালোকক ধুনীয়াকৈ দেখাই আছো। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু নতুন যিসকলে প্ৰথমবাৰলৈ মোৰ ভিডিঅ' চাইছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।